ওম শান্তি। এয়া চাওক, আজি আমি কেটলি মুখত দিয়া পিঠা বনাব ওলালোঁ। এয়া নাৰিকল হয়। নাৰিকলখিনি আমি পিঠাগুড়িখিনিত মিহলাই খানি লৈছোঁ সুন্দৰকৈ। তাৰপাছত আমি ইফালে কেটলিটোত পানী গৰম হ'বলৈ দিছোঁ। ঢাকনিখনত অকণমান ৰিফাইন খানি লৈছোঁ যাতে লাগি নধৰে। তাতে আমি চাউলৰ যিটো তিলো অলপ দিছোঁ। তিলটো দিলে অলপমান দেখিবলৈ শুৱনি হোৱাৰ বাবে তিলটো দিছোঁ। তাৰপাছত চাউলৰ গুড়িখিনি আমি ঢাকনিখনত অলপ দি ল'লোঁ। তাৰ মাজত অলপমান গুড় দিম। ওপৰত আকৌ আমি চাউলৰ গুড়ি অলপমান দিম। চাউলৰ গুড়ি অলপ দিয়াৰ পাছত তাক কাপোৰ দি মেৰাই আমি কেটলিটোত বহাই দিলোঁ। তেতিয়া 5 মিনিট পিছত আমাৰ পিঠাটো হৈ যাব। 4-5 মিনিট পিছত আমি তাৰপাছত তাক খুলিম। চাওক, এয়া আপোনালোকেও ঠাণ্ডা দিন হয় যিহেতুকে ঘৰত বনাই খাব পাৰিব। গৰম গৰম পিঠা আৰু চাহ খাব আপোনালোকে ঘৰত। এয়া চাওক, আমাৰ পিঠা হৈ গ'ল ফাইনেলি।